নমস্কাৰ বন্ধু বান্ধৱীসকল, চুম লাইফষ্টাইল উইথ কিটচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কেকৰ যিখিনি ক্ৰীম সেইখিনি পাৰফেক্টকেনো কেনেকৈ ফেটে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। হয়তো এতিয়া কিছুমানৰ গৰমত বিশেষকৈ ক্ৰীমটো অলপ ঢিলা হৈ যায় বা গলি যায়, সেইখিনি নহ'বৰ কাৰণে আপোনালোকে কিখিনি কৰিব লাগে সেই টিপছখিনিও দিম মই। গোটেইখিনি আপোনালোকে ভিডিঅ'টোত চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইটো ক্ৰীম বেলৰ হুইপ ক্ৰীম লৈছোঁ, 1 কেজি হয়, ইয়াতকৈ কম নাপাব আপোনালোকে। আৰু আপোনালোকে বেলেগ কোম্পানীও ল'ব পাৰিব, মই এইটোকে ব্যৱহাৰ কৰোঁ, এইটো লৈছোঁ। এইটো মই ফ্ৰিজত একদম বৰফ কৰি থৈ দিছিলোঁ, এতিয়া উলিয়াই লৈ অলপ এনেকুৱা হ'বলৈ দিছোঁ একেবাৰে পনীয়া, যাতে বৰফৰ টুকুৰা নাথাকে তাত। মই 1 ঘণ্টা ফ্ৰিজৰ পৰা উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ পাছত এয়া চাওক, বৰফৰ টুকুৰা অলপো নাই ইয়াত। ইয়াৰ পাছত মোৰ এইটো পেষ্টিজৰ হেণ্ড ব্লেণ্ডাৰ হয়, এইটো 300 ৱাটৰ হয়। আপোনালোকে বাজাজ, ফিলিপছ এনেকুৱা ধৰণৰ কোম্পানী 300 ৱাটৰ ব্লেণ্ডাৰ ল'ব, তাতকৈ কমৰ ল'লে জ্বলি যাব পাৰে। আৰু এয়া চাওক, ইয়াত 1, 2, 3 নম্বৰ ঘাট আছে, মই 1 নম্বৰ ঘাটত দি 3 মিনিট ফেটি ল'ম এইটো। তিনি মিনিটৰ পাছত চাওক, এইখিনি এই ধৰণৰ হৈ গৈছে, এনেকুৱা হৈ যাব 3 মিনিটৰ পাছত। তাৰপাছত আমি ঘাটটো আকৌ মাজৰ 2 নম্বৰটো নিদিওঁ, 3 নম্বৰটোলৈ লৈ যাম। এইটো চাওক, 1, 2, 2টো নিদি মই 3লৈ ডাইৰেক্ট লৈ গৈছোঁ। লৈ গৈ আকৌ এনেকৈ বিট কৰিম 3 মিনিট সময়। পূৰা ধুনীয়াকৈ বিট কৰি ল'ব। আৰু কম ৱাটৰ নল'ব, কম ৱাটৰ ল'লে ভালদৰে ক্ৰীমটো বিট নহয় ব্লেণ্ডাৰটো। এয়া সম্পূৰ্ণ 6 মিনিট ফেটাৰ পাছত এইদৰে ডাঠ হৈ গৈছে। আৰু মই ক্ৰীমখিনি উলটিয়াই চাইছোঁ, এইখিনি পৰা নাই, মানে ধুনীয়াকৈ হৈ গৈছে। এইখিনি এতিয়া কেকত ব্যৱহাৰ কৰিব পৰা হৈ গ'ল। আপোনালোকে এই গৰমত ক্ৰীমটো অলপ গলি যাব পাৰে, যদি গলি যায় আপোনালোকে তেতিয়া অলপ তলত বৰফ দিব কিবা এটা পাত্ৰত, তাৰ ওপৰত বাতিটো থ'ব, তেতিয়া ব্যৱহাৰ কৰোঁতে আপোনালোকৰ ক্ৰীমটো গলি নাযাব। আৰু ফ্ৰিজটোতো ব্যৱহাৰ কৰিবই লাগিব, ফ্ৰিজত উলিয়াই অলপ দেৰি থৈ আকৌ এনেকৈয়ে ব্যৱহাৰ কৰিব লাগিব। আৰু পৰাপক্ষত পাৰিলে চিচাৰৰ বাতিত ব্যৱহাৰ নকৰিব, ষ্টীলৰ ল'ব। মই আপোনালোকক দেখাবৰ কাৰণেহে এইটো বাতি ব্যৱহাৰ কৰিছোঁ। ষ্টীলত মানে ঠাণ্ডাটো অলপ দেৰি ৰৈ থাকে, চিচাৰত ৰৈ নাথাকে কাৰণে মানে বস্তুটো পটককৈ গলি যায়। তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, যদি আপোনালোকৰ কিবা এটা কামত দিব বুলি ভাবিছে ভিডিঅ'টো, এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।